মোৰ কবিতাৰ শিৰোনাম প্ৰতিধ্বনি। স্তব্ধ অন্ধকাৰৰ নিৰ্জনতাৰ কোলাত সেয়া কিহৰ প্ৰতিধ্বনি? শুনাচোন শুনা, সেয়া জয়ধ্বনি। দিগন্ত বিয়পা বিশাল সমদল, হাতে হাতে অগ্নিশিখা, সঞ্চিত বাহুবল মহান আদৰ্শৰে। এহাতে শ্বহীদৰ অস্থি এটুকুৰ, আনহাতে সমাধিৰ অগ্নিশিখা। দধিচিৰিৰ দৰে শ্বহীদৰ বানে ধ্বংসিব বদন জাকক, সিঁয়ৰি উঠিছে সৰ্বশৰীৰ মোৰ। স্বদেশ প্ৰেমৰ ৰক্তাক্ত তেজেৰে জাগিব লাগিছে নিৰ্দীপ জনতা, অদম্য বৈপ্লৱিক অভিনন্দনে। নয়ন ভেদী জনতাই শুনে সমতলৰ পিছে পিছে অদেহীৰ আৰ্তনাদ। সমাধিৰ গৰ্ভত কলিজা ভঙা বেদনাৰে সিহঁতে অশ্ৰুৰ সাগৰ ৰচিছে। বিলাস প্ৰিয় বদন বিভীষণ ধূমকেতুবোৰে জ্বলন্ত সমাধি দেখি বিদ্ৰূপেৰে অটহাস্য কৰিছে। নেহাঁহিবি নেহাঁহিবি নেহাঁহিবি, তহঁতৰো আছে জীৱন সংঘাত সৌ দূৰত। নমস্কাৰ।